ডিটেইল এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট কাৰণ শৌচাগাৰ নিৰ্মাণ কৰিবলৈ এবাৰে চৰকাৰে আপোনাক দিব টকা ৯,০০০ কোটি টকা আপোনাৰ একাউণ্টত ভৰাব চৰকাৰে এতিয়াই পৰীক্ষা কৰক কাৰণ এবাৰ চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে আপোনাৰ সুবিধাৰ বাবে শৌচাগাৰ নিৰ্মাণ কৰিবলৈ বুলি চৰকাৰে টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত সোমাই দিব টকা এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট শৌচাগাৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিলে টকা ৰাজ্যৰ ১ লাখ লোকলৈ প্ৰদান কৰা হৈছে ৯,০০০ কোটি টকা প্ৰথম কিস্তি হিচাপে দিয়া হৈছে এই ৯,০০০ টকা পৰৱৰ্তী সময়তো শৌচাগাৰৰ বাবে আপুনি আবেদন কৰিব পাৰিব ৰাজ্যৰ লাখ লাখ লোকক শৌচাগাৰ প্ৰদান কৰিব চৰকাৰে মুহূৰ্তৰ ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে কাৰণ এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে বাজেটত আবণ্টন দিয়া হৈছে শৌচাগাৰ প্ৰদানৰ বাবে ধন অসমৰ ৰাজ্যৰ উন্নতিৰ হকে এতিয়া চৰকাৰে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে গতিকে এতিয়া আপোনাৰ বেংক একাউণ্টটো পৰীক্ষা কৰক কাৰণ ইতিমধ্যে ১ লাখ লোকলৈ ৯,০০০ কোটি টকা প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে শৌচাগাৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে এই টকা প্ৰদান কৰিছে প্ৰত্যেকৰ একাউণ্টত সোমাব পাৰে আপুনি আপোনাৰ একাউণ্ট পৰীক্ষা কৰিবলৈ নাপাহৰিব কাৰণ ইতিমধ্যে ১ লাখ লোকৰ বাবে ৯,০০০ কোটি টকা প্ৰদান কৰিছে চৰকাৰে প্ৰথম কিস্তি হিচাপে ৯,০০০ টকা দিয়া হৈছে গতিকে আপুনি আপোনাৰ বেংক একাউণ্টটো চেক কৰক পৰীক্ষা কৰক কাৰণ আপোনাৰ একাউণ্টতো সেই টকা এতিয়া সোমাব পাৰে পৰৱৰ্তী সময়তো শৌচাগাৰৰ বাবে আপুনি আবেদন কৰিব পাৰিব এয়া প্ৰথম কিস্তি হিচাপে আপোনাক ৯,০০০ টকা দিয়া হৈছে ৰাজ্যৰ লাখ লাখ লোকক শৌচাগাৰ প্ৰদান কৰিব চৰকাৰে ইতিমধ্যে বাজেটত আবণ্টন দিয়া হৈছে শৌচাগাৰ প্ৰদানৰ বাবে ধন অসমৰ উন্নতিৰ হকে এতিয়া নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে শৌচাগাৰ নিৰ্মাণৰ বাবে চৰকাৰে ১ লাখ লোকক প্ৰদান কৰিছে প্ৰত্যেকেই ৯,০০০ কোটি টকা লাভ কৰিব আপোনাৰ একাউণ্টত ইতিমধ্যে সেই টকা সোমোৱাই দিয়া হৈছে গতিকে আপোনাৰ একাউণ্টটো পৰীক্ষা কৰক এতিয়াই যাওক বেংকলৈ নতুবা এটিএম যাওক আপোনাৰ একাউণ্টটো পৰীক্ষা কৰক বা অনলাইন যোগেও আপুনি পৰীক্ষা কৰিব পাৰিব গতিকে আপোনাৰ একাউণ্টত সেই টকা ইতিমধ্যে চৰকাৰে ভৰাই দিছে গতিকে আপুনি শৌচাগাৰ নিৰ্মাণ কৰিবলৈ বুলি চৰকাৰে প্ৰথম কিস্তি হিচাপে আপোনাক এই টকা দিছে আৰু পৰৱৰ্তী পৰ্যায়তো আপুনি শৌচাগাৰ নিৰ্মাণৰ বাবে আবেদন কৰিব পাৰিব আৰু এই ঘোষণা ইতিমধ্যে কৰা হৈছে আৰু ইতিমধ্যে ১ লাখ লোকক প্ৰদান কৰা হৈছে ৯,০০০ কোটি টকা এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্টটো কাৰণ শৌচাগাৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে এতিয়া টকা দিছে ৰাজ্যৰ ১ লাখ লোকলৈ প্ৰদান কৰা হৈছে ৯,০০০ কোটি টকা আৰু প্ৰথম কিস্তি হিচাপে ৯,০০০ কোটি টকা দিয়া হৈছে আৰু পৰৱৰ্তী সময়তো শৌচাগাৰ কৰিবৰ বাবে আপুনি আবেদন কৰিব পাৰিব কাৰণ এয়া হৈছে প্ৰথমটো কিস্তি গতিকে পৰৱৰ্তী পৰ্যায়তো আপুনি আবেদন কৰিব পাৰিব ৰাজ্যৰ লাখ লাখ লোকক শৌচাগাৰ প্ৰদান কৰিব চৰকাৰে আৰু ইতিমধ্যে বাজেটত আবণ্টন দিয়া হৈছে শৌচাগাৰ প্ৰদানৰ বাবে ধন দেখিবলৈ পোৱা গৈছে অসমৰ ভিন্ন ঠাইত আচলতে বৰ্তমান সময়ত এতিয়াও পকী শৌচাগাৰ নাই গতিকে তেনে লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে কাৰণ আপোনাৰ সুবিধাৰ বাবে অসমৰ উন্নতিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৯,০০০ কোটি টকা ১ লাখ লোকক বৰ্তমান সময়ত দিছে বুলি জানিব পৰা গৈছে গতিকে আপুনি আপোনাৰ বেংক একাউণ্টটো চেক কৰিবলৈ নাপাহৰিব কাৰণ আপোনাৰ একাউণ্টত সেই টকা সোমাব পাৰে কাৰণ ১ লাখ লোকক ৯,০০০ কোটি টকা অসম চৰকাৰে প্ৰদান কৰিছে প্ৰথম কিস্তি হিচাপে দিয়া হৈছে ৯,০০০ কোটি টকা পৰৱৰ্তী সময়ত আপুনি আবেদন কৰিব পাৰিব শৌচাগাৰ নিৰ্মাণৰ বাবে প্ৰথমটো কিস্তিত ৯,০০০ কোটি টকা আপোনাৰ একাউণ্টত ইতিমধ্যে চৰকাৰে ভৰাই দিছে গতিকে পলম নকৰিব আপুনি আপোনাৰ একাউণ্টটো শীঘ্ৰেই পৰীক্ষা কৰক শৌচাগাৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে এবাৰ টকা দিছে ৰাজ্যবাসীক ৰাজ্যৰ ১ লাখ লোকলৈ প্ৰদান কৰা হৈছে ৯,০০০ কোটি টকা প্ৰথম কিস্তি হিচাপে দিয়া হৈছে এই ৯,০০০ টকা পৰৱৰ্তী সময়তো শৌচাগাৰৰ বাবে কৰিব পাৰিব আবেদন ৰাজ্যৰ লাখ লাখ লোকক শৌচাগাৰ প্ৰদান কৰিব চৰকাৰে আৰু ইতিমধ্যে বাজেটত আবণ্টন দিয়া হৈছে শৌচাগাৰ প্ৰদানৰ বাবে ধন এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে অত্যন্ত জৰুৰী খবৰ কাৰণ বহু লোকৰ ঘৰত বৰ্তমান দেখিবলৈ পোৱা গৈছে বিশেষকৈ গাঁৱৰ অঞ্চলত পকী শৌচাগাৰৰ অভাৱ গতিকে তেনে লোকৰ বাবে এয়া ভাল খবৰ বুলি আমি ক'ব পাৰোঁ কাৰণ শৌচাগাৰ নিৰ্মাণ কৰিবলৈ এইবাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰত্যেকৰে অৰ্থাৎ ১ লাখ লোকক বৰ্তমান সময়ত ৰাজ্য চৰকাৰে দেখিবলৈ পোৱা গৈছে টকা প্ৰদান কৰিছে আপোনাৰ একাউণ্টত ৯,০০০ কোটি টকা সোমাব পাৰে কাৰণ ১ লাখ লোকক ইতিমধ্যে চৰকাৰে টকা দিছে বুলি জানিব পৰা গৈছে প্ৰথম কিস্তি হিচাপে আপোনাক ৯,০০০ টকা দিছে আপুনি পৰৱৰ্তী পৰ্যায়তো শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে আবেদন কৰিব পাৰে আৰু শৌচাগাৰ নিৰ্মাণৰ বাবে
অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে বাজেটত আবণ্টন দিয়া হৈছে শৌচাগাৰ প্ৰদানৰ বাবে ধন ৰাজ্যৰ লাখ লাখ লোকক শৌচাগাৰ প্ৰদান কৰিব চৰকাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ 1 লাখ লোকলৈ প্ৰদান কৰা হৈছে 9,000 কোটি টকা প্ৰথম কিস্তি হিচাপে দিয়া হৈছে 9,000 কোটি টকা আৰু পৰৱৰ্তী সময়তো শৌচাগাৰৰ বাবে আপুনি আবেদন কৰিব পাৰিব ৰাজ্যৰ লাখ লাখ লোকক শৌচাগাৰ প্ৰদান কৰিব চৰকাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট আপোনাৰ একাউণ্টত সেই টকা সোমাব পাৰে কাৰণ ৰাজ্যৰ 1 লাখ লোকক 9,000 কোটি টকা চৰকাৰে দিছে শৌচাগাৰ নিৰ্মাণৰ বাবে আৰু এয়া হৈছে প্ৰথমটো কিস্তি হিচাপে আপোনাক সেই টকা দিছে পৰৱৰ্তী পৰ্যায়ত আপুনি শৌচাগাৰ নিৰ্মাণৰ বাবে আবেদন কৰিব পাৰিব য'ত অসম চৰকাৰে এই ডাঙৰ ঘোষণা ইতিমধ্যে বাজেটত আবণ্টন দিয়া হৈছে শৌচাগাৰ প্ৰদানৰ বাবে ধন ৰাজ্যৰ লাখ লাখ লোকক শৌচাগাৰ প্ৰদান কৰিব চৰকাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ প্ৰথমটো কিস্তি হিচাপে 9,000 কোটি টকা ৰাজ্যবাসীৰ একাউণ্টত ভৰাই দিছে চৰকাৰে য'ত 1 লাখ লোকক বৰ্তমান সময়ত 9,000 কোটি টকা দিছে বুলি জানিব পৰা গৈছে গতিকে আপুনিও তাৰে ভিতৰত এগৰাকী হ'ব পাৰে আৰু গতিকে আপুনি আপোনাৰ একাউণ্টটো পৰীক্ষা কৰিবলৈ নাপাহৰিব কাৰণ আপোনাৰ একাউণ্টতো সেই টকা সোমাব পাৰে ৰাজ্যবাসীৰ বাবে ৰাজ্যবাসীৰ সুবিধাৰ্থে এবাৰ অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে 9,000 কোটি টকা প্ৰথমটো কিস্তি হিচাপে ভৰাই দিছে